গাইজ আজি মানে কি হ'ল বহুত মানে ডাঙৰ প্ৰব্লেম হৈ গ'ল মানে ৰাতিপুৱা শুই উঠিয়ে কি হ'ল মোবাইলৰ নেটৱৰ্ক নাছিলে তাৰপিছত মই এইবোৰ চিম মানে হেৰি কৰি থাকোঁতে মানে জিঅ'খনৰ নেট চলাইছিলোঁ ন তাৰপিছত ইখন চিমত নেটৱৰ্ক নাছিলে ইখন চিম মোৰ ই চিম হৈ আছিলে তো ভুলতে মই ই চিমখন ডিলিট কৰি পালোঁ মানে ই চিমখন ডিলিট কৰাৰ লগে লগে মই তাৰপিছত ইমানো গুৰুত্ব দিয়া নাছিলোঁ মানে ইমান এটা প্ৰব্লেম হ'ব বুলি ভবা নাছিলোঁ তাৰপিছত এইপিনে ই চিমখন ডিলিট হৈ যোৱাৰ পাছত কি হ'ল মানে এতিয়া মই একো কৰিব পৰা নাই তাৰপিছত ইপিনে আকৌ মই লাইচেঞ্চো এপ্লাই কৰি থৈছিলোঁ লাইচেঞ্চৰ OTPও মানে অহা নাই OTPও কৰি ই চিমৰ কি বুলি কয় সেইখন এয়াৰটেল নাম্বাৰটো দিয়া আছিলে সেইপিনে খেলি মেলি হৈ গ'ল তাৰপিছত মই ভাবিলোঁ কি বুলি কয় এতিয়া কি কৰিম কি নকৰিম কি তাৰমানে আজি গোটেই দিনটো ঘূৰিয়ে আছোঁ তাৰপিছত হেৰি হ'ল তাৰপিছত মই ভাবিলোঁ কি ফিজিকেল চিমখনৰ বদলি নতুন মানে ফিজিকেল চিম এখন উলিয়াই ল'ম ভাবিলোঁ ই চিমৰ বদলি তাৰপিছত সেইটো কাৰণে মই ঘৰত ক'লোঁ মানে মা নামত আছিলে ন মা নামত আছিলে তো মই ঘৰত ফোন কৰি ক'লোঁ তাৰপিছত তাত গৈ পেলাই কি চালেগৈ কিন্তু মা আকৌ তেতিয়া আগতে বহুত মানে 2017 উলিওৱা তো মাৰ তেতিয়া উপাধিটো মানে শৰ্মা আছিলে এতিয়া বৰঠাকুৰ হৈ গ'ল সেইটো কৰি দিলে মানে কিছুমান ডকুমেণ্টত গোটেই খেলি মেলি আৰু সেইটো কাৰণে মেথছ নাই হোৱা আকৌ তাত নাই হোৱা তাৰপিছত সেইবোৰ নাই হোৱা তাৰপিছত ইয়াতো গোটেই চবতে ঘূৰি আছোঁ আজি মানে দিনটো ৰাতিপুৱাৰ পৰা মহাদেৱপুৰত গ'লোঁ তাৰপিছত আকৌ কি বুলি কয় নামচাই তাত মানে এয়াৰটেল অফিচত দিছিলোঁ যি অফিচটো সোমাই দিলোঁগৈ এয়াৰটেল অফিচত হৈছোঁ তাৰপিছত তাত নহ'ব বুলি কয় লাষ্টত তাৰপিছত DC অফিচলৈ যাব ক'লে তাৰপাছত আহি DC অফিচ পালোহি আজিলৈকেতো এইবোৰ কামত মই একো কামত আহিয়ে পোৱা নাই এইবোৰ কোনো অফিচলৈ আহি পোৱা নাই তাৰপিছত আজি প্ৰথম আহি সোমাইছোঁ তাত নামচাইতো একো চিনিও নাপাওঁ বাৰু DC অফিচ দূৰৰ কথা একো চিনিও নাপাওঁ ঘৰতো এইবোৰ কামত একোতে গৈ পোৱা নাই অৱস্থা বেয়া হৈ গৈছে আমি ঘূৰি আছোঁ মক্কেলৰ লগতে একো বিচাৰিছে নাই পোৱা গাইজ আজিলৈকে ক'তো আহি পোৱা নাই নেকি আকৌ ইয়ালৈ আহিলোঁ ইয়াত ক'লে বোলে হেৰি আধাৰ নাম্বাৰটো মোৰ মানে মেইন প্ৰব্লেম আধাৰ OTPটো লাগে সেইটো কাৰণে ইয়াত আহিলোঁ কিন্তু ইয়াতো নহ'ব বোলে অফিচ বন্ধ বোলে সেইপিনে DC অফিচ আহিছিলোঁ কিন্তু ইয়াত নহ'ব বোলে ইয়াত অফিচ বন্ধ বুলি ক'লে ন মানে চবফালে বিপদ হৈ গ'ল এতিয়া আকৌ ৰখিব লাগিব মানে বাকীবোৰ ডকুমেণ্টৰ প্ৰব্লেম নাই কিন্তু আধাৰ কাৰ্ড পান কাৰ্ডত মানে মোৰ এয়াৰটেল নাম্বাৰটো দিয়া আছিলে চবতে এতিয়া সেইখন চিম একো কৰিব নোৱাৰি বুলি কৈছে ন সেইখন চিম মানে একেবাৰে ব্লক হৈ গ'ল মানে জেমেলাত ফচি গ'লোঁ আৰু ব্লক হৈ গ'ল এতিয়া মানে একো কৰিবও নোৱাৰোঁ নাম্বাৰটো নতুন কৰিব লাগিব মানে ঘূৰি আছোঁ আজি দিনটো আৰু মানে ইফালে অৱস্থা বেয়া হৈ গৈছে তাৰপিছত তাততো একো নহ'লে আৰু সেইকাৰণেতো ৰৈতো লাভ নাই তাৰপিছত আমি তাৰপৰা গুচি আহিম বুলি ভাবিলোঁ মানে ইউনিভাৰ্চিটিত আকৌ এছাইনমেণ্ট জমা দিবলৈ আছিলে যে এনে দেৰি হৈ যাব ন 4টা বজাতকৈ দেৰিকৈ গ'লে সেইটো কাৰণে আমি ইউনিভাৰ্চিটি গুচি আহিলোঁ তাৰপিছত ইউনিভাৰ্চিটিত আহি পেলাই এছাইনমেণ্টকেইটা জমা দি আৰু কিনো কৰিম আৰু গুচি আহিলোঁ সেইভাগে মানে আচলতে বিপদত পচিলে চব বিপদ একেলগে আহে বুলি কয় যে এনেকুৱাই হৈছে এতিয়া ইয়াত একো নোহোৱাত ঘৰতে গৈ পেলাই কৰিবগৈ লাগিব ঘৰলৈ যাম কাইলৈ পৰহিলৈ মানে ঘৰলৈ গৈ পাছত কি হ'ব সেইটো দেখাম বাৰু আজিলৈ মানে বাই বাই